হেল্ল' এভৰিৱান, কাপোৰ সকলো ভালে আছে। আমি ভাজিলেনৰ ৰান্ধি হৈ গ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া কেইটামান বিলাহী লৈ লৈছে আমি জানে এটা ৰেচিপি বনাব আজি, আৰু সেইটোৱে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। সকলোখিনি ভিডিঅ' একেলগে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। প্ৰথমে এনেদৰে মিহি মিহিকৈ বাতি এটাতে পিঁয়াজ কাটি লৈছে। পিঁয়াজখিনিত কেৰাহীত দি অলপ ভাজি ল'লে, তাৰপিছত এনেদৰে ডিম দুটাও দি দিলে। এইখিনি বনাওঁতে নহৰু আদাৰ পেষ্ট এটাও দিছিলে ইয়াৰ ওপৰত, আৰু লগতে জলকীয়া, নিমখ, হালধি আৰু মছলাটো আছেই। আৰু মই বিলাহীকেইটা আমিজনক ধুই আনি দিলোঁহি, আৰু তাৰ পাছত এনেদৰে ভিতৰৰ যিখিনি গুটি থাকে সেইখিনি উলিয়াই লৈছে। এতিয়া গোটেইকেইটা বিলাহীৰে গুটিখিনি এনেদৰে উলিয়াই ল'লে, আৰু ইয়াত থৈ দিছে প্লেটখনত। ডিম দি যিখিনি ভাজি বনাই লৈছিলে সেইখিনি এতিয়া ইয়াৰ ভিতৰত ভৰাই দিছে এনেদৰে। গোটেইকেইটা বিলাহীতে এনেদৰে ভৰাই দিব, আৰু এইফালে ৰেডি হৈ গ'ল ভৰাই মেলি। আৰু এইটো দেখিছেনে, মাজতে টিকলো বিলাহী এটা আছিলে, আৰু সেই তাকো তেনেকৈয়ে থৈ দিলোঁ। আৰু এইখিনি এনেদৰে ভৰাই হোৱাৰ পাছত অলপ অলপ ভাজি দিব আমি জানে বিলাহীকেইটা কেৰাহীত। আৰু এতিয়া এনেদৰে কেৰাহী দি দিছে। আপোনালোকে কিন্তু কেৰাহীখন ইগন'ৰ কৰিব, কাৰণ এই কেৰাহীখন পুৰণি কেৰাহী হয়, সেইবাবে এইখনতে বনাওঁ বুলি ভাবিলে আমি জানে। আৰু ভাজি হোৱাৰ পাছত এনেদৰে প্লেটখনতে আকৌ দি দিছে। আৰু এনেদৰে গোটেইকেইটা বিলাহী ভাজি হৈ গ'ল। আৰু এই ৰেচিপিটো মই আজিহে দেখিছোঁ, সেইবাবে আপোনালোককো দেখুৱালোঁ। অলপ সময়ৰ পাছতে আমি দুপৰীয়া ভাত খাবলৈ ল'লোঁ, আৰু বিলাহীটো তাতে লৈ ল'লোঁ, আৰু আপোনালোককো সৰু সুৰাকৈ ভিডিঅ' এটা কৰি দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এতিয়া আমি দুপৰীয়া ভাত খাই লওঁ, আৰু এই বিলাহী ৰেচিপিটো যদি আপোনালোকেও বনাওঁ বুলি ভাবে বনাব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে ভালে কুশলে থাকক আৰু পূজা উপভোগ কৰক। আজিৰ ভিডিঅ'টি চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ফ'ল' কৰিবলৈ নাপাহৰিব মোৰ পেজটো। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।